নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমাৰ বাপতি সাহোন বিহুৰ লগত জড়িত কেইটামান প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ আগবঢ়ালোঁ। ১ নম্বৰ প্ৰশ্নটো, বিহু সন্মিলন প্ৰথমবাৰৰ বাবে ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ গুৱাহাটীৰ লতাশিলত। ২ নম্বৰ প্ৰশ্নটো, ঢোলৰ কোনটো চেও বিহুত নবজায়? উত্তৰ গোসানী চেও। ৩ নম্বৰ প্ৰশ্ন, বিহুত নাহৰ পাতত লিখা মন্ত্ৰটো কি? উত্তৰ দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাত বৃষ্টি হৰদেৱ মহাদেৱ নমস্তুতে। ৪ নম্বৰ প্ৰশ্ন, সুতুলি কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ সুতুলি ৩ প্ৰকাৰৰ: বিহুৱতী সুতুলি, পক্ষী সুতুলি আৰু পিঠা সুতুলি। ৫ নম্বৰ প্ৰশ্নটো হৈছে, বিহু উৎসৱত কোন ৪ নৃতাত্ত্বিক গোষ্ঠী সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে? উত্তৰটো হৈছে আৰ্য, আজটিক, আলপাইন আৰু মংগোলীয় গোষ্ঠী সংস্কৃতিৰ সংমিশ্ৰণ ঘটিছে। ৬ নম্বৰ প্ৰশ্ন, অসমীয়া লোক সংস্কৃতি বুলিলে কোনবোৰ বুজায়? উত্তৰ আইনাম, বিয়ানাম, দেহ বিচাৰ গীত, জিকিৰ, দিহানাম, বিহুগীত ইত্যাদি। ৭ নম্বৰ প্ৰশ্ন, বিহুত নাচনীয়ে খোপাত মৰা ফুল কেইবিধমানৰ নাম? উত্তৰ কপৌ ফুল, তগৰ ফুল, ভাটৌ ফুল, নাহৰ ফুল ইত্যাদি। ৮ নম্বৰ প্ৰশ্ন, পেপাৰ বুলনিত কেইটা ফুটা থাকে? উত্তৰ ৪টা। পেপাৰ বুলনিত ৪টা ফুটা থাকে। ৯ নম্বৰ প্ৰশ্ন, জেতুকাৰ বৈজ্ঞানিক নাম কি? উত্তৰ লাউচনিয়া ইনাৰমিছ। 10 নম্বৰ অৰ্থাৎ অন্তিম প্ৰশ্নটো হৈছে,
মিচিং ভাষাত গগনাক কি বুলি কোৱা হয়? উত্তৰটো হৈছে গোংগাং। মিচিং ভাষাত গগনাক গোংগাং বুলি কোৱা হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।